হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি থাম্বনেইলটো দেখি আপোনালোকে গমেই পাইছে মই কি বনাব লৈছোঁ। ভিলেজ ষ্টাইলত বাটাৰ মটন গ্ৰেভি বনাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ শেষলৈকে। অকণমান ভিডিঅ'টো লম্বা হ'ব পাৰে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক মই খাচী মাংস গ্ৰেভি বনাই দেখাব লৈছোঁ, মটন গ্ৰেভি। আৰু মটন গ্ৰেভি বনাওঁতে আপোনাৰ কি বস্তু প্ৰয়োজন হয় সেইকেইটা আপোনাক মই লৈছোঁ, আপোনাক কৈ দিছোঁ। আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব। আৰু মোৰ বনোৱাটো হৈছে নাই হোৱা তাকো ক'ব। এইফালে লৈছোঁ মই আপোনাৰ মিট মছলা, কাশ্মীৰী মিৰ্চি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অলপমান, আৰু ইয়াতে লং, ইলাচি, ডালচেনি আছে। আৰু এইফালে আপোনাৰ আধা পিচ ডাঙৰ চাই নহৰু এটা, বিলাহী 1 পোৱা 5টা, আৰু এইফালে পিঁয়াজ আধা কিলো, আলু 3টা, জলকীয়া 15টামান হ'ব। আৰু এইফালে আপোনাৰ আমুল তাজা বাটাৰ এটা লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া মই গেছটো জ্বলাই লওঁ। গেছটো জ্বলাই কিনে কেৰাহীটো পাতি দিম। কেৰাহীটো পাতি অলপমান গৰম হ'ব দিওঁ। এতিয়া আমাৰ কেৰাহী গৰম হৈ গ'ল। গৰম কেৰাহীত এতিয়া আমি তাত তেল দিম। তেল বেছি দিয়া নাই, মই 150 গ্ৰামমান দিছোঁ তেলটো এতিয়া গৰম হ'ব দিওঁ। এতিয়া তেল গৰম হৈ গ'ল। তেলটো গৰম হৈ যোৱাৰ পাছত মই ইয়াত এতিয়া পিঁয়াজ নিদিওঁ। এই মাংসটো ডাইৰেক্ট ভাজি ল'ম। 10-15 মিনিটমান মাংসটো ভজা পাছত পিঁয়াজ দিম, ভাজি ল'ম। তাৰপাছতে পিঁয়াজ, জলকীয়া, আদা ৰচুন দিম। তেল মাংসটোত পানী আছিলে, পানীটো আমাৰ কাৰণে ফুটি গৈছে। তেলত পোৱা হয় গৰম কৰি হাতেৰে দি দিওঁ। এটাখন দি নুঠেগৈ, পৰি যায়। এতিয়া মাংসটো অলপমান লৰাই দিম। এতিয়া হাই ফ্লেমত অলপমান 10 মিনিটমান ভাজি ল'ম। ভাজি লোৱাৰ পাছত মই ইয়াত দিম পিঁয়াজখিনি গুচাই ৰাখিছোঁ। গুচোৱা পিঁয়াজটো কাটি কেনে দিম, আৰু ইয়াত জলকীয়াটো এড কৰি দিম লগতে। এতিয়া হাই ফ্লেমত এইটো অকণমান ফ্ৰাই হ'ব দিওঁ, আৰু এই ঢাকনাটো দি দিম। এই ঢাকনাটো দি কিনে অকণমান 10 মিনিটমান ফ্ৰাই হ'ব দিম। মাংসটো 10 মিনিট ফ্ৰাই হৈ থকালৈকে আপোনাৰ এতিয়া মই পিঁয়াজটো কাটিলোৱেই। পিঁয়াজটো কাটি লৈ এতিয়া জলকীয়াটো কাটি ল'ম। জলকীয়া কটাৰ পাছত এফালে আপোনাৰ আছে আলু আৰু বিলাহীটো মই ভিতৰৰ গুটিবিলাক পেলাই দিম। আলুটো কাটি ল'ম, কাটি কিনে ৰেডি কৰি লওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া মোৰ পিঁয়াজ, জলকীয়া আৰু আলু আৰু বিলাহী এইবিলাক বাকল ভিতৰটো কাটা হৈ গ'ল, গুচোৱা হৈ গ'ল। এতিয়া আমি মাংসটো চাওঁ, মাংসটো কি হৈ আছে। এতিয়া মাংসটো পূৰা গোটা হৈ গ'ল। মাংসৰ পৰা তেল ওলাব ধৰিলে আৰু লাহে লাহে, আৰু পানী ওলায় আৰু মাংসৰ পৰা, খাচী মাংসৰ পৰা পানীটো আপোনালোকে অকণমান দেৰিলৈকে ভাজি কিনে পানীটো শুকুৱাই কিনে তেলটো উলিয়াই ল'ব। তেতিয়া খাইটো বহুত ভাল লাগে। এতিয়া ইয়াতে মই কাটি থোৱা এইটো জলকীয়াখিনি দি দিম। জলকীয়াখিনি দি পিনে এতিয়া আকৌ মই কাটি থোৱাখিনি আধা কিলো পিঁয়াজ মই দি দিম। আপোনালোকে পিঁয়াজ সৰহকৈ দিব, যিমান পাৰে সৰহকৈ দিব। তেতিয়া কি হয়, পিঁয়াজটোৱে সিজি কেনে গলি যায় ন, গলি কেনে আপোনাৰ গ্ৰেভিটো হৈ যায়, আৰু এক্সট্ৰাকৈ বেলেগ একো দিব নালাগে। বিলাহীটো আপুনি দিব পাৰে। বিলাহীটো আপুনি মিক্সিত পিচি কেনে বা পটাত পিচি কেনে গুড়ি কৰি দিব পাৰে। মোৰ ইয়াত নাই যে ব্যৱস্থা নাই দিবলৈ পৰা তেনেকুৱা, সেইকাৰণে মই এইটো কাটি কেনে দিম। এতিয়া এইটো লৰাই দিওঁ। হাই ফ্লেমত অকণমান বনাই থাকিব। এতিয়া আকৌ মই এইটো 15 মিনিটমানৰ কাৰণে 10-15 মিনিটৰ কাৰণে আকৌ ঢাকি দিম। ঢাকি কেনে হাই ফ্লেমত অকণ বনাম 10 মিনিটমান। আপোনালোকে ভিডিঅ'টো চাই থাকক।
ষ্টভ ছাইডতে ষ্টভটো জ্বলাই কেনে আকৌ এইটো কেৰাহীটো পাতিলোঁ, পাতি আপোনাৰ সেইটো সিজি আছে ন, সিজি থকালৈকে মই এতিয়া কি কৰিম, ইলাচি, ডালচেনি আৰু লং এইকেইটা মই ফ্ৰাই অকণ ভাজি ল'ম গোটাকৈ। আপোনালোকে কেনেকৈ দিয়ে, তেলতে দিয়ে নে এনেকৈ ভাজি কেনে দিয়ে, নে গুড়াটো ৰেডিমেড গুড়াটো পেকেট আনি কেনে দিয়ে? মই ৰেডিমেডটো আনি দিওঁ কেতিয়াবা, কিন্তু এটা সুবিধা সপক্ষে পালে মানে মই এনেকৈ দিওঁ। লং, ইলাচি, ডালচেনি দিলোঁ, বেছি টকা হৈছে। জিৰা দিলোঁ, জিৰা অলপমান, জালুক অলপমান ইয়াৰ লগতে ভাজি ল'ম, ভাজি কেনে গুড়ি কৰিম। গুড়ি কৰি কেনে এইটো কেনেকৈ দিয়ে আপুনি চাই থাকিব। আপোনালোকে কেনেকৈ দিব কমেণ্ট কৰি জনাবচোন। তেলতে দিয়ে নে গুড়ি কৰি দিয়ে নে? মই আকৌ এনেকৈ দিম গুড়ি কৰি কেনে। এতিয়া মই এইটো ভাজি লওঁ। মোৰ এতিয়া এইবিলাক ভজা হৈ গ'ল, সেইকাৰণে চাব দেই, ইলাচিটো চাওক পুৰা ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া এইখিনি গেছটো বন্ধ কৰি কেনে এইটো অকণমান ঠাণ্ডা হ'বলৈ কাৰণে ৰাখি দিম চাইড। এটা হৈ গ'ল, এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে খুন্দিম। এইখিনি এটা ঠাণ্ডা কৰি ৰাখি দিলোঁ। এতিয়া মাংস চাওঁ কি হৈ আছে, দেখিছেনে? পূৰা উতলি সিজি আছে আৰু পিঁয়াজটো লাহে লাহে গলিব ধৰিছেগৈ আৰু ধোঁৱা ধোঁৱা হৈছে চাগে ন পূৰা ভিডিঅ'টো, কিন্তু দেখিছেনে এতিয়া পিঁয়াজটো লাহে লাহে এতিয়া গলিব ধৰিছেগৈ আৰু গলিব ধৰিছে। মাংসটো আপোনাৰ চব আগতে কেনেকুৱা আছিলে কেনেকুৱা গৈ আছে। এতিয়া আমি ইয়াক আৰু 10 মিনিটমান ঢাকি দিম ঢাকনি। আমাৰ এতিয়া 10 মিনিট হৈ গ'ল। ইয়াত মাংসটো চাওক আপোনালোকে কেনেকুৱা হৈ আছে, পাইছেনে? পিঁয়াজটো গলি গৈছে আৰু পূৰা ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাব ধৰিলে। এতিয়া আমি মছলাটো তাত দিম ন, দিয়াৰ পাছত গেছৰ ফ্লেমটো অকণমান কমাই দিব। মিডিয়ামত ৰাখিব, মিডিয়ামত ল'টো নাৰাখিব, মিডিয়ামত ৰাখিব। এতিয়া আমি মছলাবিলাক এড কৰি যাম ইয়াতে। আমি এতিয়া ধনিয়া পাউডাৰ 1 চামুচ দিলোঁ ইয়াতে। তাৰপাছত মিট মছলা 1 চামুচ, ৰেড চিলি 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, হালধি 1 চামুচ দিলোঁ। খুন্দি ৰখা সেয়া আদা ৰচুন পেষ্টটো ইয়াতে দি দিম এতিয়া। আদা ৰচুন পেষ্টটো দি কিনে এটা লৰাই দিম। কেৰাহীটো লৰি থাকে, ধৰি ল'ব লাগে, লৰি যায়। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আপুনি এইটো আকৌ 5 মিনিটমান ঢাকি ৰাখিব। মছলা দিছোঁ ন, মছলাটো সিজিব লাগিব। আচ্ছা, এতিয়া আমি এইখিনি লং, ইলাচি, ডালচেনি এইখিনি ঠাণ্ডা হৈ গ'ল ন, খুন্দিব লাগে। লং, ইলাচি, ডালচেনি খুন্দা হৈ গ'ল এইবিলাক। তাৰপিছত এইফালে ষ্টভটো জ্বলাই গৰম পানী পাতি দিছোঁ অকণমান গ্ৰেভি কৰিবলৈ। গ্ৰেভিটোৰ কাৰণে পানী অকণমান দিব কাৰণে আপোনালোকে জনাবচোন, ঠাণ্ডা পানী দিয়ে নে গৰম পানী দিয়ে? গৰম পানী হৈ থকালৈকে সেইফালে চাওঁ আপোনাৰ আমাৰ এয়া মাংসটো মটন চাওক কালাৰটো কিমান ধুনীয়া হৈছে। চাওক না কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া আপোনাৰ এই মাংসটো মছলাটো দিলোঁ নহয়, মছলাটো তেলটো এৰালৈকে আপুনি এইটো ভাজি থাকিব লাগিব। ইয়াত আমি এতিয়া আলুটো দি দিম।
আলুটো এড কৰি দিম কৰি দিয়া পাছত এইটো অকণমান সিজিব লাগিব অ' শইকীয়া কি কি কৰি আছেনো আপুনি কটাৰীখনে ক'ত কাটিব এখন ধাৰ দিলেহে কাটিব তো আকৌ সিজিব দিম 5 মিনিটমানৰ কাৰণে দি দিম আমাৰ এইফালে শইকীয়া কৈ দিয়ক মোৰ মাংস খাই কেনেকুৱা লাগে আপোনাৰ বহুত ভাল লাগে কেনেকুৱা বনাওঁ টেষ্টি বনাওঁ নে মজা ন আপুনি কৈ দিয়ক ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব 2000 years later আমাৰ এতিয়া 10 মিনিট হৈ গ'ল এতিয়া চাই কেনে মাংসটো তেল এৰিছেনে এই পূৰা অলপ ওলাইছে তেল দিছেনে দেখিছেনে এতিয়া তেল ওলাইছে এইবিলাক তেলটো মছলাটোৰ পৰা তেল ওলাইছে নহয় তেলটো ওলাইছে মানে আপোনাৰ মাংসটো সিজিছেগৈ অলপকৈ এতিয়া বনোৱা টাইম হৈ গ'ল মোৰ আধা ঘণ্টাৰ ওপৰত হৈ গ'ল তো লৰাই দিছোঁ কেৰাহীটো ঘূৰি গৈছে এতিয়া মই দিম আপোনাৰ ইয়াত বিলাহীখিনি কাটি থোৱা বিলাহীখিনি পূৰা মিহি মিহি কাটি লৈছোঁ কাটি কিনে দি দিম এতিয়া বিলাহীটো দি দিলোঁ আৰু আমাৰ এইফালে পানীটো উতলি গ'লে পানীটো হ'লেই এতিয়া আৰু বিলাহীটো দিলোঁ আৰু 5 মিনিটমান ভাজিম এনেকৈ কম জুইত পূৰা আপুনি ফ্লেমটো বঢ়াই নিদিব তলফালে মছলা দিয়া হ'লতো তলফালে আপোনাৰ ডাকি যাব জ্বলিব নিদিব জ্বলি দিলে খাই ভাল নালাগিব জ্বলা স্মেল এটা আহিব আপুনি কম জুইত এনেকৈ লাহে লাহে সেই আপোনাৰ এইটো কি কয় লৰাই থাকিব আপুনি 5 মিনিট ঢাকিব বা 3 মিনিট ঢাকি দিব আকৌ দাঙি কেনে চাব আপোনাৰ হৈছে না লাগি ধৰিছে নেকি চাব তাৰপাছত লৰাই থাকিব মিহিমিকৈ লৰাই থাকিব এতিয়া মোৰ এতিয়া এইখিনি হ'লেই গৈ বিলাহীটো দিলোঁ আৰু 5 মিনিটমান ইয়াতে ঢাকি দিম ঢাকি কেনে আৰু মাংসটো সিজিবলৈ দিম তেলটো লাহে লাহে এৰিছেগৈ আৰু মছলাটোৰ পৰা যেতিয়ালৈকে তেলটো নেৰে তেতিয়ালৈকে ভাজিয়ে থাকিব আগত পানী দি নিদিব পানীটো দিলে মানে আপুনি অলপকৈ দিব ধৰি লওক আপোনাৰ অকণমান তলফালে ডাকিছে ধৰি লওক তেতিয়া অকণমান পানী দিব আকৌ লৰাই দিব ভাজি থাকিব তাৰপিছত সেইকণ পানী যদি শুকাই গ'ল আকৌ ঢাকি দিলে আকৌ অকণ পানী দিব পানী দি কিনে আপোনাৰ লৰাই থাকিব আকৌ ঢাকিব আকৌ পানী তেনেকৈ বনাব তেতিয়া ভাল একেবাৰে এসোপা পানী দি দিলে খাই ভাল নালাগে এনেকৈ ভাজি থাকিব এতিয়া মই ইয়াতে নিমখটো দিয়া নাই নিমখটো দি দিওঁ নিমখটো আপোনাৰ সোৱাদ অনুসৰি দিব বেছি নিদিব কমকৈ দিব নিমখটো পৰাপক্ষত পাৰিলে বেছিকৈ নিদিব লাগিলে কমিলে আকৌ এবাৰ দি ল'ব মই ইয়াত সোৱাদ অনুসৰি আপোনাৰ 1 চামুচে 5 চামুচ দিম গ্ৰেভি হ'ব যে মাংসটো অলপমান সেইটো কাৰণে 5 চামুচ মই দি দিছোঁ মোৰ এতিয়া নিমখ দিয়া হৈ গ'ল এতিয়া মাংসটো মই লৰাই দিওঁ এখনতে ধৰি চব্জি বনাবলৈ বেয়া অসুবিধা হয় কেৰাহীটোকে ধৰিম নে মোবাইলটোকে ধৰিম এতিয়া মোৰ নিমখটো দি লৰাই দিলোঁ লৰাই কেনে আৰু এতিয়া 5 মিনিটমান ঢাকি ৰাখিম স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কাষতে থকা বেল আইকন বটনটো দবাই দিব এতিয়া ইয়াত গৰম পানীটো হ'ল এইটো নমাই দিওঁ অফ কৰি দিওঁ চাই থাকক ভিডিঅ'টো এতিয়া চাওক এয়া তেলটো কেনেকুৱা ওলাইছে এইটো চাবলৈ এইটো তেলটো মাৰি আছে মছলাটোৰ পৰা মাংসটো আৰু মাংসৰ আৰু মছলাৰ পৰা তেলটো ওলাব ধৰিছে কালাৰটো চাওক না কি ধৰণে লাগিছে আপোনাৰ দেখি জিভা পানী পৰিছেনে মুখৰ খাওঁ লাগিছেনে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আপোনালোকে নিশ্চয় বনাই খাব দেই এতিয়া মই ইয়াত লৈ আনা বাটাৰটো দি দিম বাটাৰটো দি দিয়া হ'ল বাটাৰটো দি কেনে আৰু এতিয়া 3-4 মিনিটমান বনাম এতিয়া ভাজিম তাৰ পাছতে পানী অলপমান লাহে লাহে দিম আৰু বাটাৰটো দি কেনে এতিয়া দিছে লৰাই দিলোঁ অসুবিধা হয় মই এখনতে কামবিলাক কৰিবলৈ সেইটো কাৰণে কেতিয়াবা ভিডিঅ'টো হিলি যায়
বাটাটো দি দিলে এটা দি কেনে আপোনাৰ লৰাই কেনে এতিয়া ঢাকনি নিদিব আপুনি ঢাকি নিদিব এনেকৈ কম জুইতে অকণমান মিডিয়াম ফ্লেমতে বনাই থাকিব দেৰিলৈকে দেখিছেনে তেল কেনেকুৱা ওলাইছে আৰু কালাৰটো কেনেকুৱা ওলাইছে ক'বচোন আপোনাৰ যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন বটনটো দবাই দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে নিশ্চয় এবাৰ বনাই খাব ট্ৰাই কৰি চাব ঘৰত বেছি টান নহয় ইজিয়ে হয় এতিয়া এইখিনি ইজি থাকিব দিম চাই থাকক এতিয়া সম্পূৰ্ণ মাংসৰ আৰু মছলা পৰা দিছিলে তেলটো ৰেডি দিছে তেলটো ওলাই গৈছে লাহে লাহে এনেকৈ কম জুইত বনাই থাকিব আপোনাৰ খাই সোৱাদ লাগিব বোলে ফ্লেমটো দি দিলে ভাজিলে লাগি ধৰিলে আপোনাৰ মছলা দিলে তলফালে লাগি ধৰিলে পানী দিলে উতলিলে যে অকল কালাৰটো আহিলে নহ'ব সোৱাদটো উঠিব লাগিব এতিয়া দেখিছেনে পিঁয়াজ টোটেলি আপোনাৰ গ'লে সম্পূৰ্ণ শেষে গ'ল পিঁয়াজ নামৰ নিচান নাইকিয়া হৈ থাকিলে জলকীয়া নামৰ নিচান নাইকিয়া এনেকৈ নহ'ব কম ফ্লেমত দিব কম জুইত বনাব লাহে লাহে বনাব জুইত বনালে মানে আপোনাৰ জুইটো অকণমান কমাই বনাব নহ'লে লাগি ধৰিব আপোনাৰ 10 মিনিট বনোৱা জেগাত 5 মিনিটত লাগি ধৰিব আপুনি আকৌ পানী এসোপা দি দিব তেতিয়া সোৱাদ নুঠে মাংসটো লাহে লাহে ভাজিব লাগে মানে লাহে লাহে ভাজি কেনে আপোনাৰ সোৱাদটো উঠাব লাগে চাওক দেখিছে এতিয়া ইয়াত মোৰ এতিয়া মাংসৰ মছলাটো ভজা হৈ গ'ল এতিয়া ইয়াত লাহে লাহে মই এতিয়া পানী অলপ দিম পানীটো বেছি নিদিব যিহেতু এতিয়া গ্ৰেভি কৰিম ন গ্ৰেভিৰ কাৰণে অকণমান পানী দিব লাগিব তো গ্ৰেভি হৈছে মানে এইটো আপোনাৰ দালি বনালে মানে এইটো গ্ৰেভি লগত খাব যদি আপুনি দালি নবনায় ধৰি লওক অকল ভাতে আৰু মটনৰ লগত খাম বুলি ভাবিছে বা ৰুটিৰ লগত খাম বুলি ভাবিছে ৰুটিৰ লগত খালে মানে এইটো হৈ গৈছে এইটো গ্ৰেভি যদি ভাতৰ লগত খাম বুলি ভাবিছে অকণ গ্ৰেভিটো পাতলা কৰিব এইটো গ্ৰেভিটো এতিয়া মোৰ এটা ডাঠ হৈ আছে গ্ৰেভিটো এতিয়া মই পাতলা কৰিম প্ৰথমতে মই এইটোৰ পৰা অলপমান পানী দিব অলপমান একাপমান দিব মই এটা কাপ লোৱা নাই অসুবিধা হয় কাৰণে সেইটো কাৰণে কাপ লোৱা নাই এইটো ইয়াৰ পৰাই অলপমান দি দিব বাছ এতিয়া এইকণ সিজিবলৈ দিব মানে অকণমান শুকাবলৈ দিব আৰু কালাৰ কেনেকুৱা আহিছে এইটো অকণমান জুম কৰি দেখাইছোঁ চাওক তেলটো পূৰা এক্সট্ৰা হৈ গৈছে মছলাৰ লগত আপোনালোকে ঘৰত ট্ৰাই কৰি চাব একবাৰ বনাই খাই চাব ধুনীয়া লাগে খাই কাৰণে বহুত মজা তৃপ্তি লাগে আপুনি ৰুটিৰ লগত খাব পাৰে পুৰিৰ লগত খাব পাৰে ভাতৰ লগত খাব পাৰে দালি নবনাওঁ বুলি ক'লে আপোনালোকে গ্ৰেভিটো অকণ পাতলা কৰিব যদি দালিৰ লগত বনায় বা বেলেগ চব্জি জোল বনায় আপুনি তেতিয়া এইটো গ্ৰেভিটো ইমানটো ৰাখি দিলে হৈ গ'ল কম জুইত বনাই তেনে খাই দিব পাৰে কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰিব যদি ভাল হ'লেও কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব এতিয়া কমেণ্টটো কৰিবই লাগিব আপোনালোকে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আধা কৰাকৈ নকৰিব আপোনালোকে পাছত পেট বিষাব গম পাইছেনে সম্পূৰ্ণ চাব আধা কৰি নকৰিব আপোনালোকে কমেণ্ট কৰিব ভাল হ'লেও কমেণ্ট কৰিব যদি মোৰ ভিডিঅ'টো বনোৱা কিবা এটা অসুবিধা হৈছে ধৰি লওক আপুনি কিবা পাইছে অলপমান ভুলকৈ কৈছোঁ কিবা সেইটো ক'ব যদি নহয় বোলে এনেকৈ বনাব নালাগে ধৰি লওক ষ্টেণ্ড লগত বনাব হাতে ধৰি লওক অসুবিধা সেনেকৈও ক'ব পিঁয়াজ কিমান দিলে সেইটো ক'ব নিমখটো হৈছে নাই বা মছলাটো বেছি দিছে নে কম দিছে সেইটো ক'ব মুঠতে আপোনালোকে মুঠতে কমেণ্ট কৰি ক'বই লাগিব পাইছে নাই কালাৰ কেনেকুৱা আছে কালাৰটো চাওঁ না কিমান ধুনীয়া আছে ধুনীয়া এটা কালাৰ আছে এতিয়া মই ইয়াত পিচি ৰখা তো মছলা ইয়াত দি দিম লং ইলাচি ডালচেনি তাৰপিছত আপোনাৰ জালুক আছে জিৰা আছে গোটা জিৰা ভাজি কাৰণে দি দিছোঁ ইয়াত দি পিনে আপুনি লৰাই দিব আকৌ অলপমান এই দিলোঁ ন সেইটো কাৰণে অকণমান 1 মিনিটমান ঢাকি দিব ঢাকি কিনে ফ্লেমটো ল' কৰি দিব নহ'লে লাগি ধৰিব
মোৰ এটা টোটালি মাংস বনোৱা হৈ গ'ল এইটো মাংসটো পূৰা সিজি গ'লে পূৰা সিজি গৈছে সম্পূৰ্ণ এতিয়া মোৰ বনোৱা হৈ গ'ল আপোনালোকে যদি বনায় এতিয়া মোৰ বনোৱা হৈ গ'ল বনালে আপোনালোকে দেৰিলৈকে বনাব এতিয়া মোৰ এটা বনোৱা হৈ গ'ল 2 ঘণ্টা সময় হ'ল বনোৱা আপোনালোকে যদি সময় নাথাকে হাতত তেতিয়া আপুনি কুকাৰত চিটি মৰাই ল'ব আগতীয়াকৈ 2-3টা চিটি মৰাব চিটি মৰাই কাৰণে বনাব তেতিয়া সোনকালে হ'ব কাৰণ কেলৈ এনেকৈ ভাজি বনালে মানে অকণমান টাইম লাগিব 2 ঘণ্টা সময়টো লাগিবই ভালকৈ সিজাই খাওঁ বুলি ক'লে বনাই এতিয়া আমাৰ আজি মাংসৰ লগত আছে ভাত আৰু প্লাছ এফালে তিয়ঁহ আছে নেমু আছে আৰু জলকীয়া ইমানেই আৰু আপোনালোকে চালাড ল'ব পাৰে ধুনীয়াকৈ কাটি খাব গ'লে চালাড ৰুটিৰ লগত খাব পাৰে ভাতৰ লগতো খাব পাৰে যদি দালি বনাই গ্ৰেভি দি উঠনি দেখুওৱাৰ নিচিনাকৈ দাঁতকৈ ৰাখিব যদি দালি বনোৱা নাই তেতিয়া অকণমান পাতলা কৰি দিলেও সোৱাদটো দুটাতে ভাল লাগে আৰু আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব কাষত থকা বেল আইকন বটনটো দবাই ৰাখিব এনেকুৱা ভাল ৰেচিপি ভিডিঅ' আপোনালোকে পোনপ্ৰথমে আপুনি পোৱাকৈ